খেলিবি কেতিয়া 3:30 বাজিলে সময়বোৰ আমাৰ কাৰণে ৰৈ নাথাকে নহয় এইকেইজনী মানে লেহেম খুজিলে যাব তেহেঁতৰ থাক তহঁত অ' ভাইটি তোৰ হ'লে বেছি হৈছে দেই তই স্কুলত কি কৰি থাক সেই কথা যদি মই ঘৰত কওঁ তোক মায়ে পিঠিত নোৱানোৰ কৰিব ঐ চাচোন 3:30 বাজিছেহে আমি 4টা বজাত খেলিলেও হ'ব দেখোন ইহঁতি থাকিলেও আপদ নাথাকিলেও বিপদ ইয়াৰ কথা শুনিবই লাগিব আহা চাওঁ বেছিকৈ দুখ পালা নেকি নাই তাই বেছি দুখ পোৱা নাই তই হ'লে ঘৰত নকবি তেতিয়া খেলিবলৈ নাপাবি হ'ব বাৰু নকওঁ পাহিয়ে দুখ পালে সেইবাবেহে আমাৰ দেৰি হ'ল তহঁতি আকৌ ঘৰত নকবি নহ'লে খেলিবলৈ নাপাবি হ'ব বাৰু নকওঁ তোৰ আকৌ লগোৱা চত্ৰটো আছে নহয় তই আকৌ লগাই নিদিবি বাদ দে খেলিবি কেতিয়া তহঁতিহে অথনিৰ পৰা জাঙৰি খাই আছিলি এনেদৰে কথা পাতি থাকিলে খেলিবলৈ নাপাবি জানো তই কোৱাজনীয়ে সোনকালে আহিবিচোন ঐ বেয়া নাপাবি আকৌ ধেমালিহে কৰিছোঁ নাপাওঁ এই মানে অৰ্চিতা অহাই নাই নাহে চাগে যাওঁ বৈ ঐ ক'ত গৈছ ৰ মোক পাহৰিলি নেকি নাই পাহৰা তই দেৰি কৰাৰ কাৰণেহে সোনকালে আহিবি আকৌ তোৰ কাৰণে আমি সদায় ৰৈ থাকোঁ ইপিনে তই সোনকালে আহিবলৈ ক এইবোৰ হ'বচোন বৈ খেলোঁগৈ হেপিলৈকে ফোন এটা কৰোঁ হেল্ল' হেপি বাতৰিবোৰ চাইছনে মই হ'লে একো ধৰিব পৰা নাই দেই কিবা বহুদিনৰ বাবে স্কুল বন্ধ হোৱা কথা কৈছে কি কৈছ এইবোৰ মোৰ হ'লে একো বিশ্বাসে হোৱা নাই দেই এইবোৰ মিছা কথাবোৰক লৈ মোক সদায় ফোন কৰি নাথাকিবি দেই হ'ব দে এই চব মানে কি হ'ল এতিয়াতো স্কুলো বন্ধ এতিয়া আৰু কলৈকো যাব নালাগে ঘৰতে থাক কি বিষ্ণে মোক সঁচাকৈ কৈছিল কিন্তু কিয় বন্ধ মা পৃথিৱীত কৰোণা নামৰ এটা ভয়ানক বেমাৰ আহিছে সেইবাবে তহঁতৰ স্কুলবোৰ বন্ধ যা ভাইৰক কৈ দেগৈ
পাই আহোঁগৈ। কলৈ যাওঁ বৃষ্টি? কথা এটা আছে, অৰ্চিতাহঁতৰ ঘৰ পাওঁগৈ বৈচোন। তহঁতি আছো না বহি? কচোন কি দৰকাৰত আহিলি বা? কিন্তু পাহিয়ে গম পাই জানো? তাইক খবৰটো দিয়াই হোৱা নাই। ঐ কি হ'ল? ইমান উঠাদূৰ খাই আহিছ যে? ৰ তোৰ ওচৰলৈকে আহিছোঁ। স্কুল নাযাওঁ নি? ৰচোন ৰ। কচোন কি কথা? এতিয়া স্কুলটো বন্ধ হ'লেই, এতিয়া কি হয় একো ধৰিবই পৰা নাই। আমি যাওঁ দেই, ঘৰত কোনেও গম নাপায় ইয়ালৈ অহা কথা। হ'ব বাৰু যা। অ' মা, অ' মা, কি হ'ল? অৰ্চিতাহঁত অহা যেন লাগিছিল মোৰ। সিহঁত স্কুল নাযায় নি? সিহঁতে কৈছে স্কুল বহুদিনৰে বন্ধ। কিন্তু কিয়? সিহঁতে কৈছে কৰোণা নামৰ এটা বেমাৰ আহিছে। টিভি বাতৰি পত্ৰত দিছে দোকান পঢ়াবোৰো বন্ধ হ'ব বোলে। কি যে হৈছে আৰু, মানুহবোৰচোন ওলাবই নোৱাৰিব। ভগৱান আছে নহয়, সকলোবোৰ সাৱধান হ'লেই হ'ল। মা, অ' মা, কি হ'ল? আমাৰ অনলাইন ক্লাছ হ'ব বোলে। বাইদেৱে মোলৈ ফোন কৰিছিল। অ' হয় নি? ভাইটিহঁতৰো হ'ব নেকি? মোলৈ বাইদেৱে ফোনহে কৰিছিল গ্ৰুপ খুলিলে বুলি। সিহঁতৰ হয়নে নহয় মই নাজানো। হয় নি? ঠিক আছে বাৰু। অ' মা, সিহঁতৰো গ্ৰুপ খুলিলে দেখোন। অ' হয় নি? এতিয়া আৰু তহঁতি দুটা কলৈকো যাব নোৱাৰ কিন্তু। কিন্তু মা, পাহিহঁতৰ কি হ'ব? সিহঁতৰ দেখোন মোবাইল টিভি একো নাই। সিহঁতৰ মাক দেউতাক আছে নহয়, সিহঁতৰ নিজৰ ব্যৱস্থা নিজে কৰি লওক আকৌ। অ' হেপী, আমাৰ ইহঁতি খেলিবলৈ নাযায়, তোমালোকে যোৱা, তোমালোকৰ যাবলৈ মন গৈছে। ক'ত যাওঁ দুইটা? ভিতৰলৈ যা দুইটা। কিন্তু মা,
কোনো কিন্তু নাই। ভিতৰলৈ যা বুলি কৈছোঁ নহয়, আকৌ যদি ক'বলৈ পাওঁ নহয় কথা বেয়া হ'ব কিন্তু। আমাৰ ইহঁতি নাযায়, তোমালোক যোৱাগৈ যোৱা। এহেঁতক আৰু নপঠীয়া, আমি যাওঁগৈ বৈ। কিমাননো আমি আবদ্ধ মাজত সোমাই থাকিম? আমাৰ মুকলি আকাশখনৰ দৰে খেলিবলৈ মন নাযায় নি? এনেদৰে ঘৰতে সোমাই থাকিলে আমাৰ সৃষ্টিশীল চিন্তাবোৰ মনলৈ ভাহি নাহিবই দেখোন। তই ঠিকেই কৈছ, এই বেমাৰটো ইমান ভয়ানক নহয়, মানুহবোৰে সাৱধানে থাকিলেই হ'ল। অ তহঁতি আহিছ নি? বহি। আছে তাই ভিতৰতে আছে। তহঁতি ভিতৰলৈকে যা, মই কাম এটা কৰি আছোঁ। পাহি, কি কৰিছ? এইজনী শুইয়ে আছে মানে। উঠছোন উঠ। তহঁতি কেতিয়া আহিলি? বহচোন বহ। এতিয়া আহি পাইছোহি। হয় নেকি? তই আজিকালি ওলাই মেলি নাযাও কিয়? ক'তনো ওলাই যাবি? চাৰিওফালে সকলোবোৰচোন বন্ধই। সেইটো পিছে হয়। পাহি, কথাটো শুন আকৌ। তই মোক কথা এটা ক'ম বুলি কৈছিলি, সেইটো কথাই নেকি? ঐ অচিতা, সেইটো কথাই নেকি? পাহি, তই মোক বেয়া নাপাবি, মই তোক অনলাইন ক্লাছৰ কথা ক'ব নোৱাৰিলোঁ। পৰিস্থিতিটো জানই নহয়। জানো, মইনো তোক কিয় বেয়া পাম, কিন্তু পাহি মাকে মোক যিষাৰে কথা শুনালে মই তাত ৰৈ থকাৰ ধৈৰ্যই হেৰাই গ'ল। আৰু হেপী ইমান তৎক্ষণাতে সলনি হৈ যাব বুলি মই ভবাই নাছিলোঁ। আমি তাইৰ পৰা সাৱধানে থাকিব লাগিব। তই ঠিকেই কৈছ, তাই আমাকো কেতিয়াবা বিপদত পেলাব। সেইবোৰ বাদ দে, পাহিয়ে চাগে ঘৰতে পঢ়ি আছে ন? তহঁতৰ পঢ়িবৰ বাবে মোবাইল আছে, কিন্তু মোৰ নাই। মই এইদৰে পঢ়িব লাগিব। হয় দে, আমি এনেদৰে পঢ়িব লাগিব। পাহি, তই কিয় এনেকৈ কৈছ? আমাৰ ঘৰলৈ মাজে সময়ে আহিবি আকৌ, দুইজনীয়ে পঢ়িম। হেপী, তই? ময়েই। তই মোক সহায় এটা কৰিব পাৰিবিনে? কি সহায়? আগতে তই বহি লৈছোন। মই অনলাইন ক্লাছবোৰত একোৱে বুজি পোৱা নাই, তোৰ সহায় ল'বলৈ আহিছোঁ। কি অনলাইন ক্লাছ? আমাৰ স্কুল বন্ধ দিয়াৰ কিছুদিনৰ পাছৰে পৰা আমাৰ অনলাইন ক্লাছ আৰম্ভ হৈছিল। সেই কথা বাইদেৱে সকলোকে জনাবলৈ দিছিল, কিন্তু মই বৃষ্টিহঁতক জনালোঁ, তোক জনাবলৈ দিয়া নাছিলোঁ। ইয়াৰ কাৰণ কি জাননে? তই ইমানেই পঢ়াত চোকা, মই হিংসাকুৰীয়া হৈ গৈছিলোঁ। মোক ক্ষমা কৰি দে পাহি। তোৰ কথাটোৱে হওক বা আন বেলেগৰ কথাই হওক, মই কাৰোৰে বেয়া হোৱাটো চিন্তা নকৰোঁ। সকলোৱে মিলা প্ৰীতিৰে থাকিলেই হ'ল।
তেতিয়াহে সমাজখন সুন্দৰকৈ গঢ়ি তুলিব পাৰিম। তই ঠিকেই কৈছ পাহি। মই তোৰ কথা ইমান বেয়াকৈ চিন্তা কৰাৰ স্বত্তেও তই মোক আঁকোৱালি লৈছ। মোক ক্ষমা কৰি দিবি পাহি। মই মোৰ এই স্বভাৱটোৰ বাবে মই বহুতো বিপদতো সন্মুখীন হৈছোঁ। পাৰিলে মোক ক্ষমা কৰি দে পাহি। তই যে বুজি পালি এয়াই মোৰ কাৰণে যথেষ্ট। হ'ব দে, মই এতিয়া যাওঁ। তই কিন্তু মোক বেয়া পাই নাথাকিবি দেই। হ'ব দে, যা বাৰু।